নজনাকৈ কেতিয়াবা ভাল লাগি যায় তোমাৰ ওঠৰ মিচিকীয়া হাঁহিটি। নাজানিলেও কেতিয়াবা মন যায় বজাবলৈ আলফুলে তোমাৰ বুকুৰ বাঁহীটি। ভবা নাইনে তুমি এবাৰো মই যে নমস্কাৰ, মই মাধুৰ্য বৰা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পাতিম এজনী ছোৱালী কেনেকৈ ইমপ্ৰেছ কৰে বা পতায়, আমাৰ ভাষাত পতায়, তাৰ বিষয়ে পাতিম। এইটো বহুত ল'ৰাই মোক কমেণ্ট কৰিছে যে সুধিছিলে, মোক মেছেজ কৰিছে যে এনেকুৱা এটা ভিডিঅ' লাগে যে ছোৱালী কেনেকৈ পতায়। মই আজি তাৰ ওপৰত দুআষাৰমান ক'বলৈ চেষ্টা কৰিম, যদি ভুল হয় ক্ষমা কৰিব। এতিয়া চাওক, ছোৱালী পতাবলৈ মানে ইমপ্ৰেছ কৰিবলৈ বহুতো গুণ লাগে। প্ৰথমতে আপুনি নিজেই স্মাৰ্ট হ'ব লাগিব। এজনী ছোৱালী আপোনাৰ ফালে চাই হাঁহি দিলে কিন্তু আপুনি লাজ কৰিব নোৱাৰিব। কিছুমান আছে যে এজনী ছোৱালীয়ে চোৱাৰ লগে লগে চকুত তলমূৰ কৰি দিয়ে, লাজ কৰে, মানে ছোৱালীজনীৰ লগত কথা পাতিবলৈ ভয় কৰে। তেনেকৈ কোনো ছোৱালী নপতিব। আপোনাৰ কোনোবা এজনী ছোৱালীয়ে চাইছে, চ' আপুনি তাইৰ ওচৰলৈ যাওক, তাইৰ লগত কথা পাতক, ফ্ৰেণ্ড বনাওক। তেতিয়া আপুনি যিমানে তাইৰ লগত কথা পাতিব সিমানে আপোনালোকৰ সম্পৰ্কটো ষ্ট্ৰং হ'ব। সেইকাৰণে ছোৱালী অকণ স্মাৰ্ট থাকিব, স্মাৰ্ট। আৰু কেতিয়াও ছোৱালীয়ে চালে লাজ নকৰিব, চকুত হৈ কথা ক'ব। এনেকুৱা স্মাৰ্ট ল'ৰা ছোৱালীয়ে ভাল পায়। আৰু ছেকেণ্ড গুণ হ'ল হনেষ্ট, মানে কেতিয়াও ছোৱালীক মিছা কথা নক'ব। এজনী ছোৱালীক আপুনি প্ৰপ'জ কৰিবলৈ গৈ আছে, আপোনাৰ এটা নতুন সম্পৰ্ক কৰিবলৈ গৈ আছে, কিন্তু মিছাৰে আৰম্ভ কেতিয়াও নকৰিব। যিমান পাৰে তাইক সঁচা কথা কওক। যেতিয়া আপুনি সঁচা কথা ক'ব তেতিয়া আপোনাৰ সম্পৰ্কটো পবিত্ৰ হ'ব আৰু ষ্ট্ৰং হ'ব। সেইকাৰণে কৈছোঁ, আহক আপোনাৰ সম্পৰ্কটো সঁচাৰে আৰম্ভ কৰক। 3 নম্বৰ গুণ হৈছে আপোনাৰ কাপোৰ কানি, তেজ, মানে নিজৰ ব্যক্তিত্বটো। এজনী ছোৱালীয়ে লক্ষ্য কৰে এটা ল'ৰাৰ ব্যক্তিত্বটো কেনেকুৱা, সি কেনেকুৱা নম্ৰ, কেনেকুৱা সেই কাপোৰ কানি কেনেকুৱা, ড্ৰেছ আপ কেনেকুৱা কৰে, চুলি কেনেকৈ আঁচুৰে আদি চব চাই। চ' আপুনি এজনী ছোৱালী যেতিয়া যাব বা ফাৰ্ষ্ট লগ কৰিবলৈ যাব, অলপ স্মাৰ্ট হৈ যাব, কাপোৰ কানিৰ পৰা আদি কৰি। মানে ফাৰ্ষ্ট যেতিয়া লগ পাব ন, তেতিয়া এনেকুৱা ফিল ৱাও, এনেকুৱা এটা ফিল কৰক যাতে তাই ভাবিবলৈ বাধ্য হয় যে ল'ৰাটোত কিবা এটা আছে। অলপ বৰিং টাইপৰ ল'ৰা ছোৱালী ভাল নাপায়। আৰু 4 নম্বৰটো হ'ল, আৰু ছোৱালীজনীক যিমান পাৰে হহুৱাওক। যিজনী আপুনি লাইক কৰে বা পতাব বিচাৰি ফুৰিছে, তাইৰ লগত কথা পাতক, তাইক হহুৱাওক, বিভিন্ন জোক কওক, বিভিন্ন কথাৰ মাজে আগবাঢ়ি গৈ থাকক। এজনী ছোৱালীক ডাইৰেক্ট গৈ আপুনি প্ৰপ'জ দি দিব, তেতিয়া সেইটো কোনো কথা নহ'ল, কোনেও য়েছ নিদিয়ে। ভাবিব কি মক্কেল টাইপৰ ল'ৰা বে, না চিনি পায়, না কি কৰিছে, দেখিছে প্ৰপ'জ মাৰিছে, ভাবিব ই এনেকুৱাই, যাক দেখে তাকে প্ৰপ'জ মাৰি দিয়ে। তেনেকুৱা আচলতে নকৰিব। আপুনি যিজনী ছোৱালী ফাৰ্ষ্ট দেখিছে তাইৰ লগত কথা পাতক, ফ্ৰেণ্ডশ্বিপ কৰক, যিমান পাৰে হহুৱাওক, জোক মাৰক, তেতিয়াহে তাই আপোনাৰ কাষলৈ অট'মেটিক চাব নিজে আহিছে, আকৰ্ষিত হৈছে। আৰু 5 নম্বৰ গুণ হ'ল আপুনি তাইক কেয়াৰ কৰক। ছোৱালীবোৰৰ এটা গুণ যে ছোৱালীবোৰে কেয়াৰ কৰা ল'ৰা ভাল পায়। তাইক কেয়াৰ কৰক, তাইক খবৰ লওক, কি কৰিছে সোধক। তাই যদি পঢ়ি আছে, পঢ়াৰ কেয়াৰ লওক, ভালকৈ পঢ়িবলৈ কওক, চব কেয়াৰ লওক। কিন্তু কিছুমান অদৰকাৰী কথা শুনি কামোৰ নিদিব, এনি টাইম ফোন মেছেজ কৰি নিদিব। তেতিয়া ভাবিব এই ল'ৰাটো কামোৰ দেখোন, প্ৰথমেই ইমান কামোৰ দিছে। আপুনি যেতিয়া প্ৰথমে ছোৱালীজনীক মেছেজ কৰিব, তেওঁৰ নম্বৰটো ল'ব, কিন্তু তেতিয়া আপুনি তাইক মানে আপোনাৰ মতে কৰিবলৈ চেষ্টা নকৰিব, মানে আমুকটো কৰ, তামুকটো কৰ। তাই সেইবোৰ ফাৰ্ষ্ট লগ পাওঁতে এনেকুৱা কৰিছে, পিছত যদি ৰিলেশ্যনশ্বিপত আহোঁ কি কৰিব। চ' তাই এটা মুক্ত মনে থাকিব দিয়ক, হহুৱাওক, কথা পাতক, জমনি কথা পাতক, তাইক কেয়াৰ কৰক, খবৰ লওক। তেতিয়া ভাবিব যে ল'ৰাটোৰ কিবা এটা আছে। আৰু 6 নম্বৰ গুণ হ'ল ছাৰপ্ৰাইজ। ছোৱালীটো ভালে পায় ছাৰপ্ৰাইজ। এনেকুৱা ছাৰপ্ৰাইজ দিয়ক যে তাই ভাবিবই নোৱাৰে। গিফ্ট দিয়ক, ছাৰপ্ৰাইজ, মানে সদায় নতুনত্বতা বিচাৰে ছোৱালী। বৰিং বস্তু কোনেও ভাল নাপায় দিয়কচোন, আজিকালি চবতে ছাৰপ্ৰাইজ। আৰু আপুনি যদি তাইক মাজে মাজে ছাৰপ্ৰাইজ দি থাকে ন, বহুত ভাল পাব। নতুন ছাৰপ্ৰাইজ, তাই যিটো ভাবিবই নোৱাৰে, তেনেকুৱা ছাৰপ্ৰাইজ দিয়ক, তাই আপোনাৰ প্ৰতি নিজে আকৰ্ষিত হ'ব। আৰু ছোৱালীক আপুনি কেতিয়াও ডাঙৰ কথা নক'ব। 6 নম্বৰ গুণ, ডাঙৰ কথা নক'ব।
মানে প্ৰথমতে যেতিয়া পতাব চ' তাই যিটো কয় সেইটোকে হয় বুলি ক'ব, মানে তাইৰ ওপৰত কথা ক'ব নাযাব, অকণমান তল পৰি দিব আৰু। চ' কথা বতৰা পাতিব। কাৰোবাক যদি সঁচা ভাল পায় ন, এবাৰ চালেই বহুত, এবাৰ চাব, চকুলৈ চাব তাই। কথা পাতোঁতে এতিয়া তলমূৰ কৰি নাপাতিব, তাই চকুত চাব, তেতিয়া ভাবিব যে ল'ৰাটো স্মাৰ্ট, চকুৱে বহুত কথা কৈ দিয়ে, সেইকাৰণে চকু চাই কথা পাতিব যি কথা পাতে। আৰু চিপকু টাইপৰ নহ'ব, চিপকু টাইপৰ ছোৱালীবোৰ অলপ বেয়া পায়। ধ্যান পাই তাইক হহুৱাওক, কেয়াৰ কৰক, তাইক বিভিন্ন ইণ্টাৰেষ্টিং কথা পাতক আৰু নিজৰ ব্যক্তিত্বটো অকণ সলনি কৰক, স্মাৰ্টকৈ থাকক, যে প্ৰথম দেখোঁতেই ইম্প্ৰেশ্যনটো মজা হৈ যায়। ৱাও ফিলটো কৰক, চাব নিজে নিজে তাই ফটি গৈছে, লাইনত আহি গৈছে। আৰু ৰিলেশ্যনশ্বিপৰ এটা মেইন কথা, কেতিয়াও কোনো ছোৱালীক বা ল'ৰাই হওক ধোকা নিদিব, কাৰণ কোনোবা বিশ্বাসতে এটা ৰিলেশ্যনশ্বিপত আহে। কাৰোবাক ভাল পোৱা সেইটো বেয়া বস্তু নহয়, কিন্তু সেইটো তাত লাগিব পবিত্ৰতা, সেই পবিত্ৰতাই ভাল পাওক, সঁচা মনেই ভাল পাওক। চাব আপোনাৰ যিজনীক আপুনি কাম্য কৈছে তেওঁৱে আপোনাক পাই গৈছে। কিন্তু কেতিয়াও ল'ৰা বা ছোৱালী চবকে কৈছোঁ, কাকো ধোকা নিদিবা, বহুত কষ্ট পায়। চ' সঁচা ভাল পাওক। আজিলৈ ইমানেই। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব নেপাহৰিব আকৌ। আৰু সদায় গোটেই আজিও কওঁ, ছাবস্ক্ৰাইব কৰিবলৈ নকৈ দিয়ক, আপোনালোকে নেট খৰচ কৰি ভিডিঅ' এটা চাই, যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়া আগলৈ মই ভিডিঅ'বোৰ বনাবলৈ সাহস পাম। আৰু কি ছাবস্ক্ৰাইব কৰাৰ লগে লগে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপুনি মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগত পাবৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। থেংক ইউ। আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণেহে আমি ভিডিঅ'বোৰ বনাওঁ, আপোনালোকে যদি চাই ভাল লাগিব। থেংক ইউ। নজনাকৈ কেতিয়াবা ভাল লাগি যায় তোমাৰ ওঠৰ মিচিকীয়া হাঁহিটি, নাজানিলেও কেতিয়াবা মন যায় বজাবলৈ আলফুলে তোমাৰ বুকুৰ বাঁহীটি। ভবা নাইনে তুমি এবাৰো?